সকলোকে মোৰ মিনি ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু শিৱ পূজাৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আজি শিৱ পূজা উপলক্ষে আমাৰ ঘৰত আছিল প্ৰথম কাৰ্যসূচী ৰূপে ভাগৱত ভ্ৰমণ। তো চাব পৰা ৰাতিপুৱা ভাগৱত ভ্ৰমণ হ'ল। তো ভাগৱতৰ সেৱা কৰিলোঁ আমি সকলোৱে। এতিয়া সন্ধিয়া হ'ল, সন্ধিয়া মন্দিৰত গৈ মই চাকি ধূপ জ্বলালোঁ আৰু মোৰ লগতে সকলো ৰাইজৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু মোৰ ভিডিঅ' চাই থকা সকলৰ বাবেও বাবা শিৱ বাবাৰ ওচৰত মই সেৱা জনালোঁ। সকলোৰে যাতে ভাল হওক তাৰে কামনা কৰিলোঁ। আপোনালোকে শিৱ পূজাত কোন মন্দিৰত গ'লে তো সকলোবোৰ কমেণ্টত নিশ্চয় জনাব। এতিয়া মোৰ পিছফালে চাব পাৰে মই মন্দিৰত সেৱা কৰি আহি বাহিৰলৈ ওলাই আহিলোঁ। এতিয়া সন্ধিয়াৰ সময় বন্তি প্ৰজ্বলন তো চাকিবোৰ আমি ৰেডি কৰিলোঁ। যথেষ্টখিনি মানুহ আহি গ'ল, সন্ধিয়া সকলো ৰাইজে শৰাই আগবঢ়াবলৈ আহি গ'ল। সন্ধিয়া সকলো ৰাইজে বাবা শিৱ বাবাৰ ওচৰত শৰাই আগবঢ়াবলৈ আহে। এতিয়া সন্ধিয়া সকলো ৰাইজে লুচি ঘুগুনি খালে, আমিও লুচি ঘুগুনি খালোঁ আৰু নাগাৰা নাম পৰিৱেশন চাই ভিডিঅ'টো ইমানতে সামৰণি মাৰো। ধন্যবাদ।